So আজি হৈছে বৰ্তমান 2023 নিউ ইয়াৰ এণ্ড ৰিয়েলি কৈছোঁ যে আজি ইয়াৰ অফ দ্য ছেকেণ্ড দিন হ'ব মানে আজি বছৰৰ ছেকেণ্ড দিন হ'ব এণ্ড এতিয়া মানে বহুত মানুহে চাগে মানে ভাবি আছে বাৰু বহুত দিনৰ পৰা যে মই ভিডিঅ' কিয় বনোৱা নাই বা ৱাই আই এম নট মেকিং দ্য ভিডিঅ' অফ মানে যিকোনো ভিডিঅ'ই নহওক কিয় ক্ৰিছমাছেই হওক নিউ ইয়েৰে হওক বা 31 ডিচেম্বৰ চবে ভিডিঅ' বনাই বাৰু এতিয়া মই যেনেকৈ বনাই আছোঁ বাৰু কিছুমান প্ৰব্লেম আছে বাৰু কিছুমান সেই প্ৰব্লেমবিলাক আজি শ্বেয়াৰ কৰিব লৈছোঁ বাৰু বিকজ আজিৰ পিছৰ পৰা আৰু ডেইলি ব্লগ আহিব পাৰে মে বি বাট আই এম নট চিয়'ৰ বিকজ চিয়'ৰ ক'ব নোৱাৰোঁ মানে কেতিয়াবা কিছুমান প্ৰব্লেম থাকিব বাৰু লাইফত বাৰু চবৰে এইটো প্ৰব্লেম থাকে বাৰু বাট টাইম মেনেজমেণ্টটো হোৱা নাই কাৰণে মই মানে ভিডিঅ'টো বনাব পৰা নাই বাট প্ৰব্লেমটো এনেকুৱা হৈছে যে কিছুমান মানে পাৰ্চনেল প্ৰব্লেম টাইপ মানে এতিয়া পাৰ্চনেল প্ৰব্লেম বুলি ক'লে মানে এতিয়া ঘপককৈ ক'ব নোৱাৰোঁ মানে কিছুমান কথা আৰু ঘপককৈ কৈ দিলে আৰু কিছুমান কথা আজিকালি ভাল নালাগে ন এতিয়া মই যদি কৈও দিওঁ চাপ'জ মানে মোৰ প্ৰব্লেমটো কি আকৌ পিছত যদি প্ৰব্লেমটো যদি ছল্ভ হৈ যায় ছল্ভ হৈ গ'লে আৰু পিছত আৰু বহুতেতো মানে মই মিছা কোৱা বুলি ভাবিব বা চবেই ভাবিব বা যে ফেক ভিডিঅ' এনেকুৱা তেনেকুৱা চ' সেইকাৰণে মই ফেক ভিডিঅ' বিটাব নিবিচাৰোঁ চ' এইটো এটা পাৰ্চনেল প্ৰব্লেম এটা হৈছিলে মানে মোৰ নিজৰ লাইফৰ জড়িত হোৱাৰ এনেকুৱা কিবা এটা প্ৰব্লেম এতিয়া চিয়'ৰ নকওঁ বাৰু প্ৰব্লেমটো কিয় পিছত যদি চাপ'জ যদি চিয়'ৰিটি যদি হৈ যাওঁ যে এজ এ চিয়'ৰ যে মোৰ প্ৰব্লেমটো এইটো চিয়'ৰ হৈছিলে সেইকাৰণে তেতিয়া বাৰু মই ব্লগিংটো বনাই দিম এণ্ড সকলোকে আকৌ এবাৰ কৈছোঁ হেপী নিউ ইয়েৰ এনেইতো মই ষ্টেটাছ দিছিলোঁ বাৰু চবেই পাইছিলে চাগে নিউ ইয়েৰ দিনা আৰু যদি পোৱা নাই বাৰু তেতিয়া আৰু এইটো মই কেনেকৈ ক'ম আৰু বিকজ মানে বহুতে মানে ভিডিঅ' চিডিঅ' আপলোড কৰি থাকে ন চ' চাগে মোৰ ভিডিঅ'টো চাগে ৰিকমেণ্ডেডত অহা নাছিল মই ভিডিঅ' বনোৱা নাছিলোঁ বাৰু ষ্টেটাছত দিছিলোঁ হেপী নিউ ইয়েৰ 2023 বাট যদি আপোনালোকে যদি পোৱা নাই দেন আকৌ এবাৰ কৈছোঁ হেপী নিউ ইয়েৰ 2023 বিকজ বহুত মানুহে হেপী নিউ ইয়েৰে বনাই আছে ত' চাগে মোৰ চাগে ষ্টেটাছটোত বা মই যোনটো মানে লিখিছিলোঁ ইউটিউবত হেপী নিউ ইয়েৰ 2023 বহুতে ভিডিঅ' বনোৱাৰ মানে বহুতে ভিডিঅ' যে বনাইছিলে আৰু মই যে দিছিলোঁ সেইকাৰণে মোৰ চাগে কাৰো তাত ৰিকমেণ্ডেড যোৱা নাই চ' সেইটো কাৰণে আই এম ৰিয়েলি চৰি এইটো মোৰ ভুল নহয় ইউটিউবে এতিয়া কাক কি পঠায় আৰু আমি নাজানো ন চ' এতিয়া কালিৰ পৰা ভিডিঅ' সদায় অহা আৰম্ভ হ'ব বাৰু মই যোনদিনা চিয়'ৰিটি হ'ম যে মোৰ কি কাৰণত মোৰ মানে প্ৰব্লেম হৈছিলে ভিডিঅ' বনোৱা নাছিলোঁ ইমান দিনে পৰা মানে যে বনোৱা নাছিলোঁ সেইটো চিয়'ৰিটিটোৰ কথা কৈ দিম বাট এতিয়া মই ক'ব নোৱাৰিম আই এম ৰিয়েলি চৰি ফৰ ডেট অলপ প্ৰব্লেম হৈ আছিলে কাৰণে প্ৰব্লেমটো যদি হৈ যায় মই পটককৈ কৈ দিম আৰু যদি প্ৰব্লেমটো ছল্ভো হৈ যায় তেতিয়াও কৈ দিম যে মোক কি কাৰণে দিয়া নাছিল অ'কে এণ্ড তেতিয়ালৈকে আপোনালোকে উইচ ইউ অল দ্য বেষ্ট ফৰ দ্য নিউ ইয়েৰ আপোনালোকে ভালে সকলোৱে থাকক জয় হিন্দ